এতিয়া যেহেতু ভাগৱতৰ ছিজন হয় আৰু সেইকাৰণে মই আগতেও দিছোঁ ভাগৱতৰ শেষত হোৱা ভাওনা আৰু আজিও এখন ভাগৱতৰ শেষত হোৱা ভাওনা দিছোঁ ভূটাই গাঁৱৰ আৰু ভাওনাখন আপোনালোকে চাব। মোৰ জোঁৱায়ে লৈছিলে উৰ্বমণি আৰু বৰ ধুনীয়া এক্টিং কৰিছিলে। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব এটা কৰি ল'ব। আপোনালোকে যদি মোৰ চেনেলটো চোৱা নাই তেতিয়াহ'লে নতুনকৈ আহি ছাবস্ক্ৰাইব এটা কৰি ল'ব। এয়া চাওক, গায়ন বায়নৰ যোৰা ধুনীয়াকৈ বৰ ধুনীয়া পৰিৱেশেৰে ভাওনাখন হৈছিল আৰু বিৰাটেই ভাল হৈছিল। সৰু ল'ৰা ছোৱালীখিনি এক্টিঙো বৰ ধুনীয়া হৈছে আৰু মোৰ জোঁৱাইৰ নাম হৈছে তীৰ্থজ্যোতি বৰা। হয়তো কিছুৰ পৰিচিত, চাব সকলো। তীৰ্থজ্যোতি বৰা মোৰ জোঁৱাই, তেওঁ বায়নো হয় আৰু এয়া তেওঁ গায়ন বায়নত আছে। প্ৰথমতেই যিজন সকলোতকৈ ওখ তেওঁৱে আছিলে মোৰ জোঁৱাই, তীৰ্থজ্যোতি বৰা। এইজনেই আছিলে মোৰ জোঁৱাই তীৰ্থজ্যোতি বৰা। তেওঁ সেয়া উৰ্বমণিৰ এক্টিঙত আছে।